মোৰ মৰমৰ দৰ্শকসকল কি খবৰ আশা কৰোঁ সকলোৰে খবৰ বাৰু ভাল। আজি মই আছোঁ এমবিয়া ভাটা দৰং ডিষ্ট্ৰিক্ট দুমনিচকীত। গতিকে ভেটাত কি কৰে কি কৰা নাই সম্পূৰ্ণৰূপে তোমালোকক দৃশ্যবোৰ দেখাই আছোঁ। গোটেই ভিডিঅ'টো কণ্টিনিউ কৰি দিয়ক। বলক আমি ভিডিঅ'টো আগলৈকে। এই ডিচিপিখন আপোনালোকে দেখা পাইছে যে ডিচিপি মাটিগিলা একদম কেনেকৈ ঢিলা কৰি দেই, ঢিলা কৰি পেলাই এনেকৈ ঢিলা কৰি পেলাই গোটেইখিনি ঢিলা কৰি থাকে আৰু পানী চানী দি পেলাই। তাৰপিছত এনেকৈ এটা মেচিন আছে আৰু ট্ৰেক্টৰৰে মেচিন। এই মাটিখিনি ঢিলা কৰি পেলাই ট্ৰেক্টৰৰ পৰা একদম মাটিটো চেপি এনেকৈ ওলাওঁ হয়, বোকা আন কৰি পেলাই ওলাওঁ হয়। আৰু এই দাদাজনে এনেকৈ ওলাই আছে, এটা ঠেলাখন ধৰি আছে। ঠেলাখন সম্পূৰ্ণ লোড হৈ যাব আৰু এনেকৈ বহুত ঠেলা থাকে দিয়কচোন। মই আৰু আপোনালোকক এনেকৈ ভালকৈ এনেকৈ এখন ঠেলাই দেখাইছোঁ। এনেকৈ গোটাই ঠেলাই থাকে আৰু বহুত ঠেলা থাকে আৰু 10খান 20খান 30খান। মই ভিডিঅ'টো আপোনালোকক বুজি পোৱাৰ কাৰণে এনেকৈ দেখাইছোঁ আৰু এনেকৈ দি থাকিল, এনেকৈ দি থাকে। এই লাষ্টত মাটিৰ ভৰ্তি হোৱাৰ পিছত এনেকৈ ঠেলাখন আহি যায়, এনেকৈ খালী ঠেলাগিলা। এই ঠেলাখন ভৰ্তি হৈছে, ঠেলাখন লৈ যায়েই আছে। ঠেলাখন এনেকৈ বাকী দিলাক, ঠেলাখন মোটামুটি 20-30 ঠেলামান এনেকৈ বাকিলাক আৰু এই এনেকৈ বাইদেউ ইটা বনাই আছে, আপোনালোকক দেখাই চাই থাকক। এনেকৈ দিলাক, ইটাটো বাকী দিলাক, ইটা এটা হৈ গ'ল। তাৰ আৰু বোকা ওলালাক, বোকাখিনি ফাৰ্মাটোত ভৰাই দিব আৰু এনেকৈ ভৰাই দি আছে ফাৰ্মাটোত। অলপ শুকনাহান হেৰি লৈ পেলাই ঠিক কৰি দি আছে আৰু মুচি দিলাক, দি পেলাই আৰু এনেকৈ বাকী দিলাক। মোটামুটি দিনটোত 2500-3000 মান বনাওৱে আৰু একজনে। এই গান গোটাই এও বনোৱা, এইটো বাইদেৱে গোটাইখিনি বনোৱা, এইখিনি হাত গোটাইখিনি এইটো বাইদেৱে বনোৱা। এনেকৈ বনাই থাকে আৰু গোটাইখিনি সম্পূৰ্ণৰূপে। এইবিলাক এনেকৈ বনায়ে আছে গোটাই, এই গান গোটাই ষ্টক হৈ আছে একদম পূৰা গোটাই ষ্টক গোটাই মোটামুটি বহুত আছে আৰু মানে এনেকৈ ষ্টক আৰু পূৰা ষ্টক এনেকৈ বাইদেৱে বনায়ে আছে। চাওক পূৰা বনাই আছে আৰু এই চাওক পূৰা বনাই আছে, এনেকৈ বনাই আছে। এইগিলান গোটাই ষ্টক আৰু মাত্ৰ মালগিলা তাৰমানে শুকাত দিছে আৰু শুকাব দিছে আৰু এনেকৈ শুকাই আছে পূৰা গোটাই মাল। এনেকৈ গোটাই একদম ঠাক কৰি থৈ দিছে আৰু গোটাই মাল শুকাব দিছে আৰু শুকোৱাৰ পিছত ভেটাৰ ভিতৰত ভৰাব আৰু এইবিলাক গোটাই ঠাক কৰি শুকাব দিছে আৰু শুকোৱাৰ পিছত ঠেলাত লৈ যাব আৰু এইটো মাল নি পেলাই একদম ভেটাৰ ভিতৰত ভৰাব। মই আপোনালোকক দেখাই দেখিম। এইগিলান গোটাই বনাই আছে আৰু গোটাই বনাই আছে পূৰা এনেকৈ পূৰা ষ্টক গোটাই সম্পূৰ্ণৰূপে গোটাই বনাই আছে আৰু এইবিলাক এতিয়া ঠাক কৰি থৈ দিছে। এইগিলান এতিয়া চব ঠাক কৰি থৈ দিছে। এই লাহে গোটাই এতিয়া তলত ঠাক কৰি থৈ দিছে। এইবিলাক গোটাই এতিয়া তলত ঠাক কৰি থৈ দিছে। এইবিলাক প্লাষ্টিক গোটাই আড়ালি দিছে যাতে বৰষুণ আহিলে নিজিকে। গতিকে এতিয়া মই চিধাই আপোনালোকক পলম নকৰি চিধাই লৈ যাই আছোঁ আমাৰ ইটা ভাটাৰ। ইটাবোৰ কেনেকুৱাকৈ পুৰে সম্পূৰ্ণৰূপে দেখাই আছোঁ বলক। এই মই ভিতৰৰ পিনে সোমাই আহি আছোঁ। ইটা ভাটাৰ ভিতৰত কেনেকৈ ইটাবোৰ পুৰে এনেকৈ সোমাই আহি আছোঁ মই ভিতৰত। এইটো আপোনালোকে দেখা পাইছে যিটো চিমনি বুলি কয়, ওপৰত ধোঁৱা ওলাই আছে। এইবিলাক কাঁচা মাল গোটাই একদম থৈ দিছে আৰু মিলাই পেলাই। এইবিলাক এইটো পুৰব আৰু মোটামুটি আপোনাৰ চিজিল কৰি পেলাই একদম বঢ়িয়াকৈ জাপি পেলাই থৈ দিছে আৰু এইবিলাক মাল পুৰব আৰু সম্পূৰ্ণৰূপে একদম পুৰি থাকিব। একদম চিজিল কৰি থৈ দিছে কাঁচা মালটো। আপোনালোকে সেইটো দেখা পাইছে, এইটো একদম চিমনি আৰু চিমনি বুলি কয়। এই ওপৰত ধোঁৱা ওলাই থাকে, সেইটো সম্পূৰ্ণৰূপে চাই থাকক। বঢ়িয়াকৈ দেখাই আছোঁ মই। এইবিলাক এমবিয়া ভাটা যোনটো পূৰা এতিয়া আছে এইটো দেখাম। দাদাতে কেনেকৈ কাম কৰি আছে। ইটাটো ভাল হৈছে না? দুটা কুবে দিয়কচোন, ভাল দুটা। বঢ়িয়া নাম্বার বঢ়িয়া নাম্বার গেল নাম্বার 20 টাকা। মই দাদাৰ ওচৰত আছোঁ। দাদাৰ পৰা মই সম্পূৰ্ণ কথা চেষ্টা কৰিম। দাদা আপুনি দিনটোত গাড়ী কেইখনমান লোড কৰে? দিনটোত লোড কৰা হয় আপোনাৰ 6-7 গাড়ী এনেকে। আপোনাৰ মালটো ভাল আৰু নাম্বাৰ এনেকে 2 কালাৰ। মালটো একদম জুইৰ নিচিনা হৈছে। চাওক আপোনাক দেখাই দি আছোঁ। দামটো কিমান মান হ'ব? দামটো 10 টকা হ'ব। 10 টকা দি আছে আৰু কাৰোবাক লাগিলে যোগাযোগ কৰিব পাৰিব আৰু যোগাযোগ কৰিব পাৰিব। ঠিক আছে। লাষ্ট টাইমত এনেকৈ গাড়ীবিলাক লোড কৰে আৰু লোড কৰি পেলাই গাড়ীবিলাক গুচি যায়। সম্পূৰ্ণৰূপে লোড কৰি পেলাই গাড়ীবিলাক গুচি যায়।
ভিডিঅ'ৰ ফাইনেলি এইখিনি আছিলে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। তেতিয়া আপোনালোকৰ মাজত নতুন নতুন ভিডিঅ' দিয়াৰ কাৰণে মই উৎসাহ পাম। গতিকে ভিডিঅ'ৰ ফাইনেলি এইখিনি আছিলে। আকৌ ভিডিঅ'ত লগ পাম। বাই বাই।